নমস্কাৰ বন্ধুসকল, জব আছামত আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বিশেষ ভাল খবৰ এটা লৈ আহিছোঁ। আছাম পুলিচৰ কেণ্ডিডেটসকলৰ বাবে যথেষ্ট ভাল খবৰ। বৃহৎ নিযুক্তি এটা হ'বলৈ গৈ আছে বন্ধুসকল, 3070টা পদৰ বাবে, য'ত অফিচিয়েল যিখন আপডেট সেইখন আপডেটেৰে এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ বন্ধুসকল। সেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। ক'ত কিমানটা পষ্ট থাকিব, কোনটো বিভাগত কিমানটা পদ খালী থাকিব, বা কেতিয়াৰ পৰা ইয়াৰ বাবে এপ্লাইসমূহ আৰম্ভ হ'ব, গোটেইখিনি জড়িত তথ্য এইটো ভিডিঅ'ত জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গতিকে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চাব পাৰিছে এখন অফিচিয়েল যিখন আপডেট, যিখন চিঠি প্ৰেৰণ কৰিছিলে দিগন্ত বৰা IPS, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ছেক্ৰেটৰী, তেওঁৰ দ্বাৰা DGPলৈ পঠোৱা হৈছিলে। উলুবাৰী গুৱাহাটী 7 অৰ্থাৎ DGPলৈ এখন এপ্ৰুভেল ফৰ ফিলিং আপ ভেৰিয়াছ পোষ্ট ইন আছাম পুলিচ। আছাম পুলিচত ভেৰিয়াছ পোষ্ট ফিলিঙৰ এপ্ৰুভেলৰ কাৰণে তেওঁ এখন চিঠি প্ৰেৰণ কৰিছিলে। এইখন চিঠিৰ লেটাৰ নম্বৰ দিয়া আছে, এইটো ৰেফাৰেঞ্চ আইডিৰ সৈতে। গতিকে এইখন সম্পূৰ্ণ অফিচিয়েল দিগন্ত বৰা IPS ছেক্ৰেটৰী, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত তেওঁ পঠাইছিলে 4 অক্টোবৰ 2021 তাৰিখত। আপোনালোকে চাব পাৰে তলত এইখিনিত তেওঁ লিখি দিছে যে 3070টা পদৰ অনুমোদনৰ বাবে অনুগ্ৰহ কৰিছে। তেওঁ DGPলৈ পঠাইছিলে। ইয়াতে বিভিন্ন পদসমূহৰ বাবে কোনটো বিভাগত কিমানটা পদ খালী থাকিব গোটেইখিনি জড়িত দিয়া আছে। আপোনালোকে চাব পাৰে AB অৰ্থাৎ আৰ্ম ব্ৰাঞ্চত কনষ্টেবলৰ বাবে দিয়া আছে বন্ধুসকল 1429টা পদ খালী থাকিব। 1429টা মুঠ পদৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব বন্ধুসকল। UB অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চত আপোনালোকে কনষ্টেবল UBৰ বাবে দেখিব পাৰিছে 705টা মুঠ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। SIৰ বাবে থাকিব বিশেষকৈ 306টা পদ। চাব পাৰে SI আনআৰ্ম ব্ৰাঞ্চত থাকিব মুঠ 306টা পদ খালী থাকিব SIৰ বাবে। ষ্টেনগ্ৰাফাৰ চাব পাৰে APHQ মিনিষ্ট্ৰিয়েল ষ্টাফৰ বাবে। ষ্টেনগ্ৰাফাৰ পদ থাকিব 2টা। জুনিয়ৰ এছিষ্টেণ্টৰ পদ থাকিব 7টা APHQ মিনিষ্ট্ৰিয়েল ষ্টাফৰ বাবে। ইয়াৰ পিছত চাব পাৰে মিনিষ্ট্ৰিয়েল ষ্টাফ ডিষ্ট্ৰিক্ট কেডাৰৰ বাবে থাকিব আপোনালোকৰ ষ্টেনগ্ৰাফাৰ 8টা পদ। জুনিয়ৰ এছিষ্টেণ্টৰ বাবে থাকিব 76টা, 76টা পদ খালী থাকিব। গতিকে যথেষ্টখিনি পদ দিয়া আছে। APRত চাব পাৰে APRত SIৰ বাবে থাকিব বন্ধুসকল 57টা পদ। বিশেষভাৱে মন কৰিবলগীয়া এইখিনিৰ ওপৰত আনআৰ্ম ব্ৰাঞ্চত থাকিব 306টা আৰু SI চাব ইন্সপেক্টৰ APRৰ বাবে 57টা পদ খালী থাকিব। অৰ্থাৎ SIৰ বাবে মুঠ আপোনালোকৰ খালী থাকিব 363টা পদ। কনষ্টেবল APRৰ বাবে আপোনালোকৰ 441টা পদ খালী থাকিব। মেছেঞ্জাৰৰ বাবে 14টা, কাৰ্পেণ্টাৰ 3টা, CNৰ বাবে CN UBCৰ বাবে 2টা, কনষ্টেবল ডিছপেচ ৰাইডাৰৰ বাবে মুঠ 10টা পদ খালী থাকিব। তেনেকৈ ভিডিঅ'ৰ বাবে আপোনালোকৰ 17টা মুঠ পদ খালী থাকিব। গতিকে মুঠ মিলি আপোনালোকৰ টোটেল হৈ গৈ 3070টা পদ, 3070টা মুঠ পদৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। বৃহৎ নিযুক্তি আপোনালোকে মানিব পাৰে। গতিকে বন্ধুসকল, ইয়াতে কেইটামান পইণ্ট দিয়া আছে। এই পইণ্টকেইটা আপোনালোকে কি চাই ল'ব পাৰে। ইয়াৰ ডেছক্ৰিপশ্যনত আমাৰ লিংক দিয়া থাকিব, তাতকৈ আপোনালোকে সবিশেষ চাই ল'ব পাৰে। কিন্তু ইয়াত প্ৰথম পইণ্টটো দিয়া আছে বন্ধুসকল, ফাণ্ড ইজ এভেইলেবল ইন বাজেট ইন প্ৰপাৰ হেড অফ দ্য একাউণ্ট। ইয়াৰ বাবে অনুগ্ৰহ কৰিছে বন্ধুসকল, যিকোনো নিযুক্তিৰ আগত আপোনালোকে বাজেট প্ৰেক্ষাপন কৰিব লাগে। গতিকে বাজেটৰ বাবে তেওঁলোকে অনুগ্ৰহ কৰিছে যে এইখিনি 3070টা পদ আছে, এই পদকেইটাৰ বাবে আপোনালোকে হেড অফ দ্য ফাইনেন্সৰ পৰা যিখিনি বাজেট লাগিব সেইখিনিৰ বাবে অনুগ্ৰহ কৰিছে। ইয়াতে 2 নম্বৰ 3 নম্বৰ এইকেইটা পদত বিভিন্ন ৰুল এণ্ড ৰেগুলেশ্যন, অৰ্থাৎ হাইকোৰ্ট বা যিকোনো সুপ্ৰিম কোৰ্টৰ দ্বাৰা যিখিনি ৰুল এণ্ড ৰেগুলেশ্যনৰ বাবে আগ্ৰহ কৰে সেইখিনি ইয়াতে লিখি দিছে। গতিকে ইয়াৰ পিছত বন্ধুসকল 4 নম্বৰ পইণ্টটো দিয়া আছে কিছুমান বন্ধুসকল যিখিনি ভেকেঞ্চি পূৰণ কৰিব, সেই ভেকেঞ্চিখিনি সম্পূৰ্ণ ৰুল এণ্ড ৰেগুলেশ্যন মানি পেলাই পূৰণ কৰিব। গতিকে এইখিনি ইণ্টাৰভিউটো এটেণ্ড কৰা হ'ব বা ইণ্টাৰভিউটো পতা হ'ব ৰুল এণ্ড ৰেগুলেশ্যন মানি। গোটেইখিনি মানে আপোনালোকৰ আগ্ৰহ কৰিছে যে এইখিনি আপোনালোকে চোৱা চিতা কৰিব লাগিব, বা এইখিনি ৰুল এণ্ড ৰেগুলেশ্যন হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰা দাখিল কৰা হয়। গতিকে তাৰ বাবে আগ্ৰহ কৰিছে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে বন্ধুসকল, গোটেইকেইটা পইণ্ট আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে ইয়াৰ বাবে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰি আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰে যদি ইচ্ছা কৰে। 2D পইণ্ট গোটেইখিনি আপোনালোকৰ মূল কথা কৈ দিয়া হৈছে। ইয়াৰ পিছত চাব পাৰে অফিচিয়েল নটিফিকেশ্যন। গতিকে আপোনালোকে ইয়াতে স্বাক্ষৰ লাভ কৰিব, কোনো ফেক নহয়। গতিকে ইয়াতে চাই ল'ব পাৰে। গতিকে ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী দিগন্ত বৰাৰ দ্বাৰা এইখন স্বাক্ষৰ কৰা হৈছে। অলপ চাব পাৰে তলত দিয়া আছে এইখিনি এড্ৰেছ বা বায়'ৰ আছাম পুলিচৰ অফিচিয়েলৰ ফালৰ পৰা। গতিকে এইখিনি আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে।
গতিকে মনে কৰিলে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে অতি শীঘ্ৰেই ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব, যিহেতু ইয়াৰ বাবে নটিফিকেশ্যনখন যিহেতু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল পোৱাৰ পিছতে ইয়াৰ বাবে নটিফিকেশ্যনসমূহ প্ৰকাশ কৰা হ'ব। গতিকে ইয়াৰ বাবে অতি সোনকালে ইয়াৰ বাবে নিযুক্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব, আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে। আন যিসমূহ নটিচ ৰিলেটেড আপোনালোকৰ ভিডিঅ' সেইসমূহ এইটো চেনেলত লাভ কৰিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰত্যেকটো যিবিলাক অফিচিয়েল নটিফিকেশ্যনৰ খবৰকেইটা বা অফিচিয়েল নটিফিকেশ্যনৰ যি ৰিলেটেড যিকোনো আছাম পুলিচৰ প্ৰিপেৰেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে এইটো চেনেলতে লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।